নমস্কাৰ মই আপোনালোকে চাই আছে ৰিপৰ্ট দেখিছে আমাৰ ইউটিউব চেনেল সো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। সো আপোনালোকৰ কাৰণে মই যিটো লাষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ মেডিকেল কাট অফক লৈ ফালে আপোনালোকক যিটো মই আপডেট দিছিলোঁ সেইটো ভিডিঅ' আপোনালোকে বহুতে ভালো পাইছে আৰু কিছুমানে বেয়াও পাইছে, যাতা কমেণ্টো কৰিছে তই ইমান জানা নেকি ক'ৰ পৰা পোৱা ইমান সঠিক কাট অফ তই কিয় বনাব লাগে তেনেকুৱা, যাৰ নাম্বাৰ তই কোৱা কাট অফতকৈ 2 নম্বৰ 3 নম্বৰ কম থাকিলে তেওঁলোকে মনত কি ভাবিব। সো চোৱা আজি মই তোমালোকক এইটো ভিডিঅ'ত বুজাই দিম যে মই কিয় সিমান কাট অফ মানে এক্সপেক্ট কৰিছোঁ আৰু ইমান নাম্বাৰ বেছি কিয় মই কিয় ধৰিছোঁ তোমালোকক এইটো ভিডিঅ'ত বুজাই দিম মই। আৰু ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাবা, ভিডিঅ'টো চাই ফালেহে তোমালোকে কমেণ্ট কৰিবা যি কৰিব আছে, ভিডিঅ'টো নোচোৱাকৈ ডাইৰেক্ট কমেণ্ট নকৰিবা। সো চোৱা মই যিটো কাট অফ বনাইছোঁ ফিজিকেল কাট অফতকৈ মেডিকেল কাট অফৰ কাৰণে মই প্ৰত্যেকটো কেটেগৰীৰ 5 নম্বৰ 6 নম্বৰ বেছিকৈ ধৰিছোঁ, কাৰণ নিজে বুজি পাব লাগে যাৰ নাম্বাৰ ফিজিকেল কাট অফতকৈ 2 নম্বৰ বা 3 নম্বৰ বেছি আছে তেওঁলোকে নিজে বুজি পাব লাগে যে তেওঁলোকৰ নাম্বাৰে 2 নম্বৰ বেছি আছে, কিন্তু তেওঁলোকৰ কুৱেশ্যনৰ হিচাপ কৰোঁ এটাহে কুৱেশ্যন বেছি আছে আৰু এটা কুৱেশ্যনত ভাই ফাইনেল চিলেকশ্যন তোমালোকৰ নহ'ব আৰু মেডিকেলত যাই নোপোৱা। সিহঁতে নিজে বুজি পাব লাগে আৰু বুজি পাইছেও তেওঁলোকে অলৰেডি, যিবিলাকে বুজি পোৱা নাই তেওঁলোকেহে কমেণ্ট কৰিছে। কাৰণ চোৱা যোৱাবাৰ কি হৈছিল 1 নম্বৰীয়া কুৱেশ্যন আছিল, এটা কুৱেশ্যনত 1 নম্বৰ আছিল, তেনেকুৱা আমাৰ ফিজিকেল কাট অফতকৈ 1 নম্বৰ 1.5 নম্বৰ 2 নম্বৰ তেনেকুৱা মেডিকেল কাট অফৰ কাৰণে প্লাছ হৈছিল। কিন্তু এইবাৰ কি আছে এটা কুৱেশ্যনত 2 নম্বৰ আছে আৰু যদি আমাৰ এইবাৰ আৰু কম্পিটিশ্যনত যি হৈ আছে নৰ্মেলাইজেশ্যন যি হয় মানে নৰ্মেলাইজেশ্যন হৈ ফালে কেণ্ডিডেটছৰ যিয়ে মাৰ্ক বাঢ়িছে তোমালোকে নিজে গমেই পোৱা। আৰু এতিয়া আমাক যদি ফিজিকেল কাট অফৰ পৰা আমাক মেডিকেললৈকে যাই পাব লাগে কমচে কম 2টা কুৱেশ্যন তোমালোকৰ মিনিমাম বেছি হ'বই লাগিব আৰু 2টা কুৱেশ্যনৰ নাম্বাৰ হ'ব কিমান 4 আৰু মই কি কৈছোঁ 4 বা 5, যাৰ মই এতিয়া বেছি কৈছোঁ যদি ফাইনেল মানে মেডিকেলৰ কাট অফৰ লিষ্ট ওলায় তেতিয়া তোমালোকৰ মই কোৱা কাট অফতকৈ 2 নম্বৰ বা 3 নম্বৰ কমকৈ ওলালেও একো টেনশ্যন নাই, কিন্তু মই যদি এতিয়া কমকৈ কৈ দিওঁ আৰু তেতিয়া ফাইনেল লিষ্ট বা মেডিকেল লিষ্টত অলপ বেছিকৈ ওলাই যায় তেতিয়া তোমালোকে তাতে ডিমোটিভেট হৈ পৰিবা আৰু মোক তেতিয়া মোৰ ওপৰত বহুত তেতিয়া আৰু বেছি খং উঠিব। সেইকাৰণে মই এতিয়া যি কৈছোঁ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ অলপ বেছিকৈ কৈ দিছোঁ মই, কাৰণ যদি মই এতিয়া তোমালোকক কমকৈ নাম্বাৰ কৈ দিওঁ বা কাট অফৰ মানে এক্সপেক্টটো কমকৈ কৰি দিওঁ ফিজিকেলৰ কাট অফতকৈ 2 নম্বৰ মাত্ৰ প্লাছ হ'লে তোমালোকৰ মেডিকেলৰ লিষ্টত নাম আহিব বুলি কৈ দিওঁ, তোমালোকে নিশ্চয় মোক এতিয়া ভাল পাবা, মোক ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ভালকৈ মোক মোৰ ভিডিঅ' চাবা, কিন্তু মোক সেইটো মৰম নালাগে, মোক মিছলীয়া আশা দিব নাই কাকো। কাৰণ মই এতিয়া তোমালোকক আশা দেখাই দিম তোমালোকৰ 2+ তোমালোকৰ মেডিকেলৰ লিষ্টত নাম আহিব, কিন্তু যেতিয়া নাহিব তেতিয়া তোমালোকে মোৰ ওপৰত বহুত খং কৰিবা আৰু তেতিয়া আৰু বেয়া কমেণ্ট কৰিবা। সেইটো মই চব কথা ভাবি চিন্তিয়ে তোমালোকৰ কাৰণে মই এইটো কাট অফ এক্সপেক্ট কৰিছিলোঁ। আৰু হয়তো তোমালোকে নিজে বুজিব লাগে যে আমাৰ এইবাৰ কম্পিটিশ্যন বহুত বেছি মানে নৰ্মেলাইজেশ্যনত চবৰে মাৰ্ক বেছিকৈ প্লাছ হৈছে, তো আমাৰ কমচে কম তোমালোকৰ ফিজিকেল কাট অফতকৈ 2টা বা 3টা কুৱেশ্যন বেছি থাকিবই লাগিব মেডিকেল পাবৰ কাৰণে, আৰু 2টা বা 3টা কুৱেশ্যন আমি যদি বেছি কৰোঁ 4 বা 5 নম্বৰ, আৰু মই 4 বা 5 নম্বৰে তোমালোকৰ প্লাছ কৰিছোঁ ফিজিকেল কাট অফতকৈ মেডিকেল কাট অফৰ কাৰণে। আৰু মই প্ৰথমতে এটা কাট অফৰ ভিডিঅ' বনাই দিছিলোঁ য'ত মই কৈছিলোঁ যে তোমালোকৰ মেডিকেলতে নাম্বাৰ বেছিকৈ প্লাছ হ'ব, 5 নম্বৰ 6 নম্বৰ 7 নম্বৰো প্লাছ হ'ব পাৰে মেডিকেলৰ কাৰণে, কিন্তু মেডিকেল ক্লিয়াৰ কৰাৰ পিছত তোমালোকৰ ফাইনেলৰ কাৰণে মেডিকেলৰ পৰা 1 নম্বৰ বা 2 নম্বৰ প্লাছ থাকিলে তোমালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব, মই আগতে কৈছিলোঁ। কাৰণ এতিয়াও 1.5 লাখ কেণ্ডিডেটছ আছে তাৰমানে ফিজিকেল কোৱালিফাই কৰি থোৱা, আৰু তাৰ পৰা আমাৰ ভেকেঞ্চি কিমান পোষ্ট কিমান আছে 50,187টা, তাৰ পৰা এতিয়া বহুত বাচিব। সেইকাৰণে মই যিটো মানে এক্সপেক্ট কৰিছোঁ সেইটোৱে ফাইনেল হ'ব, আৰু ভিডিঅ'টো ভালদৰে চাই ফালে ভালদৰে বুজি ফালে অলপ মাথা লগাই ফালে তাৰপিছতে কমেণ্ট কৰিবা, এনে যা তা কমেণ্ট কৰি নাযাবা। আৰু মোক এনে দৰকাৰ লগা নাই, মই আগতেও ভিডিঅ'ত কৈছিলোঁ যে মই কোনো ইউটিউবাৰ নহয়, মই এটা কেণ্ডিডেটছ, আৰু তোমালোকৰ এই 2-4 জনৰ যি টি কমেণ্টে মোক একো মানে প্ৰভাৱ পেলাব নোৱাৰে। তোমালোকে মোৰ ভিডিঅ' চাই ভাল পোৱা বেয়া পোৱা মোক একো মতলব নাই, কাৰণ মই পিছত চাবৰ কাৰণে এই ভিডিঅ'টো বনাই থৈছোঁ। মানে মোৰ কিমান এক্সপেক্ট কৰিব পৰা ক্ষমতা আছে, মোৰ কিমান কেপাচিটি আছে, মই কোৱা কিমান ৰাইট হয় সেইটো মই পিছত যেতিয়া লিষ্ট আহিব ফাইনেল লিষ্ট বা মেডিকেলৰ কাট অফ লিষ্ট আহিব তেতিয়া নিজে চাই ফালে অনুমান কৰিম যে মই কিমান ৰাইট। সেইকাৰণে মই ভিডিঅ'বিলাক বনাই থৈছোঁ, যাক চাব ইচ্ছা আছে চোৱা, চাব ইচ্ছা নাই নোচোৱা, মোৰ একো দৰকাৰ লগা নাই। মই তোমালোকক যাই ফালে কোৱা নাই যে মোৰ ভিডিঅ' চাবই লাগিব, মোক কমেণ্ট কৰিবই লাগিব, ছাবস্ক্ৰাইব কৰিবই লাগিব, একো কথা নাই। তোমালোকে চাব আছে চোৱা, চাব ইচ্ছা নাই নোচোৱা, কিন্তু এই যা তা কমেণ্ট কৰি নাথাকিবা। আৰু তাৰমানে মেডিকেলৰ কাৰণে মই কিছুমান আপডেট দি দিওঁ আজি। তোমালোকৰ যদি কাৰোবাৰ BP ল' হৈ আছে তো এই বস্তুটো লৈ ল'বা, তোমালোকে স্নেপডিলত পাই যাবা বহুত কম দামত, 150 টকা মানত পাই যাবা। আৰু মেডিকেলৰ সময়ত যেতিয়া যাবা 1 ঘণ্টামান আগত এইটো বান্ধি ল'বা ইয়াতে, আৰু বান্ধাৰ পিছত 10 বা 20 মিনিটমান এনেকৈ বান্ধি থবা। তাৰপিছত তোমালোকে যেতিয়া মেডিকেলৰ কাৰণে মানে নাম মাতিব তোমালোকৰ লাইনত যাই পাবা, তোমালোকে 5 মিনিটমান আগতে এইটো খুলি দিবা, BPত তাৰমানে আৰামছে পাছ হৈ যাবা। যাৰ ল' BP থাকে সেইটো বান্ধি থোৱাৰ লগে লগে তোমালোকৰ টেষ্টটো ইয়াতে ৰখি থাকিবা, আৰু যেতিয়া খুলি দিবা টেষ্টটো পূৰা স্পীড চলাচল হ'ব, আৰু তেনেকুৱা তুমি BPত পাছ হৈ যাবা। আৰু বাকী আপডেটবোৰ মই দি আছোঁ তোমালোকক। কিবা এটা আপডেট পাইছোঁ মই মেডিকেলৰ ডেটক লৈ ফালে অলপমান কনফিউজন আছে, এইটো কনফিউজন ক্লিয়াৰ হোৱাৰ লগে লগে তোমালোকক মই ভিডিঅ'টো বনাই দিম। সো ইয়াৰ লগে যদি ভিডিঅ' চালা ধন্যবাদ, আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালা কিবা বুজিলা এই ভিডিঅ' চাই তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি থবা। সো লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।